Welcome to XTube. মানৱ জাতি সভ্য হোৱা হাজাৰ হাজাৰ বছৰ হ'ল যদিও পৃথিৱীত এতিয়াও আদিম যুগৰ দৰে কিছুমান বৰ্বৰ জাতিয়ে বসবাস কৰি আহিছে। আজি আমি দেখুৱাম ভাৰতৰে এডোখৰ ঠাই যিডোখৰত আদিম মানুহৰ নিচিনাকৈ বৰ্বৰ জাতি বাস কৰি আছে। যদি XTube চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহিলে নটিফিকেশ্যনৰ কাৰণে বেল আইকনটো দবাই থৈ দিব। ভাৰতবৰ্ষত এনেকুৱা এটা আইলেণ্ড আছে য'ত নেকি ৰাস্তাও নাই আৰু আন একো সুবিধাও নাই। এই দ্বীপত থকা জনজাতি লোকসকলে বাহিৰৰ মানুহক একেবাৰে পচন্দ নকৰে। আনকি ভুলতো যদি বাহিৰৰ লোক এই ঠাইলৈ যায় তেওঁলোকে মাৰি পেলায়। এই দ্বীপটো হ'ল আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। ইয়াৰ নাম হ'ল চেণ্টিনেল আইলেণ্ড। আচলতে এই জনজাতিটোৰ নাম চেণ্টিনেল, ইয়াৰ পৰাই দ্বীপটোৰ নামকৰণ হৈছে। চেণ্টিনেলসকলে বসবাস কেনেকৈ কৰে? আদিম মানুহ যেনেকৈ বসবাস কৰিছিল চেণ্টিনেলসকলেও ঠিক তেনেকৈ বসবাস কৰে। তেওঁলোক বাহিৰৰ জগতৰ মানুহক শত্ৰু হিচাপে গ্ৰহণ কৰে আৰু যিসকল তেওঁলোকৰ ওচৰলৈ আগতে গৈছে তেওঁলোকক মাৰি পেলোৱা হৈছে। এই দ্বীপটো ভাৰতবৰ্ষৰ অংশ হ'লেও ভাৰত চৰকাৰে এই দ্বীপটোৰ ওপৰত কোনো হস্তক্ষেপ কৰিব বিচৰা নাই। 1965 চনত ভাৰত চৰকাৰে চেণ্টিনেল আইলেণ্ডক ট্ৰাইবেল ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে আৰু এই দ্বীপত যোৱাটো বেন কৰে। তদুপৰি এই দ্বীপটোত যাতে বাহিৰা লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আৰ্মড ফ'ৰ্চে পেট্ৰলিং কৰি থাকে। ফটোগ্ৰাফীও ইয়াত প্ৰহিবিটেড কৰা হৈছে। সাধাৰণতে কিমান সংখ্যক চেণ্টিনেল আছে সঠিকভাৱে জনা নাযায় যদিও মোটামুটি 50ৰ পৰা 200ৰ ভিতৰত এই সংখ্যা হ'ব বুলি অনুমান কৰা হৈছে। চেণ্টিনেলসকল সাধাৰণতে ডাৰ্ক কালাৰৰ হয়, অৰ্থাৎ ক'লা, আৰু তেওঁলোকৰ হাইটটো 5ৰ পৰা প্ৰায় 5.5 ফুটৰ ভিতৰত হয়। তেওঁলোক শকত নহয় আৰু তেওঁলোকৰ মাচুলবিলাক যথেষ্ট মজবুত হয়। চেণ্টিনেলসকলে আদিম মানৱৰ দৰে চিকাৰ কৰি খায়। তেওঁলোকে সাধাৰণতে ধনু কাঁড় লৈ জংগলী জীৱ-জন্তু আৰু সাগৰীয় প্ৰাণীৰ চিকাৰ কৰে। তেওঁলোকে খেতি-বাতি নকৰে। তেওঁলোকে জুই ব্যৱহাৰ কৰে নে নাই ভালকৈ জনা নাযায় যদিও কিছুমান ইনভেষ্টিগেশ্যনৰ মতে তেওঁলোকৰ জুই জ্বলোৱা দেখা গৈছে। চেণ্টিনেলসকলে সাধাৰণতে কিছুমান সৰু সৰু জুপুৰিত বাস কৰে। বহিঃজগতৰ পৰা সম্পূৰ্ণ পৃথক হোৱাৰ বাবে তেওঁলোকৰ ভাষাৰ বিষয়ে জনা নাযায়। কেনেকৈ কথা পাতে, কেনেকৈ ভাৱৰ আদান প্ৰদান কৰে সেই বিষয়ে বৰ্তমান এতিয়ালৈকে জ্ঞাত হোৱা নাই। চেণ্টিনেলসকল ষ্টোন এজৰ ট্ৰাইব হয় আৰু কিছুমান ৰিপৰ্টৰ মতে তেওঁলোক 60,000 বছৰ ধৰি বহিৰ্বিশ্বৰ পৰা পৃথক হৈ জীয়াই আছে। আমি আগতেই কৈছোঁ যে চেণ্টিনেলসকল যথেষ্ট হিংস্ৰ হয়। 2006 চনত চেণ্টিনেলসকলে 2জন ইণ্ডিয়ান মাছমৰীয়াক মাৰে। ইয়াৰ আগতেও এই দ্বীপলৈ ভুলতে যোৱা বহুত মাছমৰীয়াক তেওঁলোকে বধ কৰি আহিছে। 2008 চনত হোৱা ভাৰত মহাসাগৰৰ ছুনামিত পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ এখন হেলিকপ্টাৰো তেওঁলোকে এটেক কৰে। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।